নমস্কাৰ। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লগটোৰ ঘৰলৈ আহিছোঁ। মিঠাই খাবলৈ ক'ব লাগিব। লগৰটোৰ ঘৰত ককাইকজনে এই ট্ৰেডমিল এখন আনিছে, এই ঘৰতে অলপ প্ৰেক্টিচ কৰিবৰ বাবে। তো মোক সেই মিঠাই খাবৰ কাৰণে মাতিলে, ইয়াত আহিলোঁ। আপোনাক ইয়াত অলপখিনি দেখাই লওঁ। ষ্টাৰ্ট কৰি দিছোঁ। তাৰপাছত এবাৰ কিমান স্পীড চলিব জানো, স্পীড চলিছে। এবাৰ শ্ল' কৰি ল'ব লাগিব। শ্ল' কৰি লৈছোঁ। ইমান উঠি থকা অভ্যাস নাই, তো অলপ ভয় লাগে নহ'ব। লগতে পোৱালিটোক লৈ আছোঁ যে, সেই গতিকে তো স্পীডটো আছে বাৰু। খালি বেছি স্পীড হ'লে মানে পোৱালিটোৰ লগত হ'লে অসুবিধা হৈ যায়। সেই গতিকে মই স্পীড লোৱা নাই। তলত স্পীডটো গৈ আছে। তলত স্পীডটো হালকা স্পীড লৈছোঁ। বেছি স্পীড লৈ পোৱালিটো লৈ অসুবিধা হৈ যায়। তো আজি উঠি চাইছোঁ 50,000 বস্তুটোত কেনেকুৱা লাগে। 50,000 ট্ৰেডমিলত 50,000 লৈছে বুলি কৈছে ইয়াত ৰেটটো। 1 কুইণ্টেল ৱেটটো হৈছে 1 কুইণ্টেল 20 কেজি ৱেট। লুপ কেপাচিটি ইয়াৰ আছে বুলি কৈছে 1 কুইণ্টেল 20 কেজি। ঘৰতে ইহঁতে প্ৰেক্টিচ কৰিবৰ কাৰণে ঘৰতে ৰাতিপুৱা প্ৰেক্টিচ কৰিবৰ কাৰণে আনিছে ককাইকে টিচাৰ কৰে। লগৰজনক ককাইকে টিচাৰ কৰে। তো সেই প্ৰেক্টিচ কাৰণে ঘৰতে আনিছে। সেই তেখেতৰ ছোৱালীজনীয়ে প্ৰেক্টিচ কৰি থাকে, মাকো প্ৰেক্টিচ কৰি থাকে, ৰাতিপুৱা কৰে। যোৱাকালি আনিছে বাৰু, মই মিঠাই খাবলৈ আজি আহিছোঁ। তো সেইটো কাৰণে আপোনালোককো আজি দেখাই দিছোঁ। কেতিয়াবা বেলেগ দিনাখন স্পীডত চলাই চাব লাগিব। আজি পোৱালিটোৰ লগত শ্ল'কে উঠিছোঁ। আজি উঠি নথকা বস্তু নিজকে কিবা অকজা লাগি গৈছে। কিবা অলপ বেলেগ ধৰণৰ লাগিছে। উঠি থাকিলে অভ্যাস হৈ যাব। মই আহোঁতে ছোৱালীজনীয়েতো পুৰা স্পীডত চলাই আছিলে, তেখেতৰ ছোৱালীজনী। খালি মোৰতো ইমান অভ্যাস নাই বুলিহে, আমাৰ এইবোৰ ইমান উঠি থকা অভ্যাস নাই বুলি মই অলপ কিবা নিচিনা লাগিছে। তথাপি আজি উঠি কিনে প্ৰেক্টিচ কৰি চাইছোঁ। এইখিনি আপোনালোকৰ ওপৰত এইখিনিয়ে দেখাই। যিহেতু কালি মই আপোনালোকক এই PS-ৰ ওপৰত যিখিনি বস্তু দেখাইছিলোঁ, পুখুৰীত অকল এটাত পানীখিনি লগতে অকল দেখালোঁ। তো আমাৰ নতুন এনেকৈ বস্তু এটা দেখাৰ লগে লগে, পেপাৰ এটা দেখাৰ লগে লগে, তো আপোনালোকৰ মনত তেনেকুৱা এটা হয় নে নহয় এনেকুৱা কৌতূহল এটা জন্মে। তো ঠিক সেইদৰে মোৰ মনতো সেইদৰে হৈছিল। ফাৰ্ষ্টত যেতিয়া নেকি মই এই PS এটা এই পেপাৰ মই অৰ্ডাৰ কৰিছিলোঁ, তো তাৰ বাবে মই অকল মই বেলেগ বস্তুটো মই PS চেক কৰিছিলোঁ যে সঠিক হিচাপ দিয়ে নেকি, তো এই পেপাৰখিনি সঠিক হিচাপ দিয়ে নেকি। তো তাৰ ওপৰত মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ। মই কালি আপোনালোকক পানীৰ ওপৰতো দেখাইছিলোঁ। তো আজি পুখুৰী পানীৰ লগত দেখুৱাৰ লগতে আপোনালোকক মই আজি 3টা বস্তু দেখাব বিচাৰিছোঁ। তো আহকচোন। মই ইয়াৰ আগতেই মই আপোনালোকৰ টেষ্টিং কৰি থৈ দিছিলোঁ। মই আগতে কৈছোঁ, মই যেতিয়া নেকি এইটো আনাৰ আগতে কৈছোঁ। তথাপি মই আপোনালোকক আজি আকৌ ছেকেণ্ড এবাৰ মই আপোনালোকক দেখাব লৈছোঁ। তো মই যিহেতু গম পালোঁ পেপাৰটো ভালকৈ কাম কৰে বুলি, মই আপোনালোককো এবাৰ যাতে দেখাব বিচাৰিছোঁ পেপাৰটো কি হিচাপত কাম। আজি মই আপোনালোকক দেখাইছোঁ মই আপোনাক যি কৈছিলোঁ PS-ৰ ওপৰত দেখাব লৈছোঁ। চাব, এইখিনি হৈছে চাৰ্ফ পানী, এইখিনি হৈছে চাৰ্ফৰ পানী, এইখিনি হৈছে নেমু টেঙাৰ পানী আপোনাৰ, এইখিনি হৈছে মোৰ পুখুৰীৰ পানী, এইখিনি হৈছে মোৰ পুখুৰীৰ পানী। তো 3টা বস্তুৰ ওপৰত মই আজি আপোনালোকক PS চেক কৰিম। চাওঁচোন 3টা বস্তুত মই PS চেক কৰি কিনে প্ৰথম মই আপোনাৰ এই PS যি মই 3টা চিট ফালি কিনে থৈ দিছোঁ। তো প্ৰথম মই আপোনালোকক এই চাৰ্ফ পানীত ডুবাম। মই চাৰ্ফ পানীত এইটো ডুবালোঁ, এইটো মই ইয়াত থৈ দিছোঁ। দ্বিতীয়ত ডুবাইছোঁ নেমু পানীত। নেমু পানী ডুবাই থৈ দিছোঁ।
আৰু 3 নম্বৰ ডুবাইছোঁ মই মোৰ ফিচাৰীটো পানী। চ' এবাৰ আপোনালোকে এবাৰ আপোনালোকে দেখিছে তো এইটো পুখুৰী পানীটো যিটো দাগটো চাওক, হাত আৰু আঠত মিলি আছে। এইটো পুখুৰী পানীটো হাত আৰু আঠত মিলি আছে। তাৰ পাছত এইটো চাওক, এইটো আপোনাৰ এইটো হৈছে চাহ পানীটো চাওক। এইটো বেছি খাৰ থকা বাবে চাহ পানীটো ক'ত মিলিছে আপোনালোকে চাওক। চাহ পানীটো আপোনাৰ 9-10 পাৰ হৈ গৈছে। আপোনাৰ কলা একদম এটা কলা ৰং এটা আহি গৈছে চাওক চাহ পানীটো। আৰু নেমু পানীটো চাওক, নেমু পানীটো আপোনাৰ নেমুটো খাৰজাতীয় বস্তুটো নহয়। তো সেই গতিকে নেমুটো খাৰজাতীয় বস্তু নহয় কাৰণে নেমুটো চাওক ইয়াৰ এইটো কমি গৈছে। ই আপোনাৰ 3-4 পৰি গৈছে। তো এই হিচাপত আপোনাৰ চাওক এইটো কিটটো এই হিচাপত কাম কৰে। মই আপোনালোকক আজি মই এটা এক্সপেৰিমেণ্ট কৰি কিনে দেখাই দিছোঁ। তাতে মই আপোনালোকক এইটো চাহ পানী, এইফালে নেমু পানী, এইফালে পুখুৰী পানী লৈ দেখাইছোঁ। আজি চাহ পানীটোত হৈছে আপোনাৰ চাহ পানীখিনি যিহেতু খাৰা থাকে, চাহ পানীটোত আপোনাৰ খাৰজাতীয় বস্তু থাকে। সেইকাৰণে খাৰজাতীয় বস্তুৰ কাৰণে ই আপোনাৰ এটা কলা ৰঙত হৈ গৈছে আপোনাৰ তো খাৰজাতীয়ভাৱে। আৰু পুখুৰী পানীটো চাওক, পুখুৰী পানীটো আপোনাৰ ইয়াৰ pH লেভেলটো হৈছে 7 আৰু 8 একদম pH লেভেলটো একদম হিচাপত থাকে আপোনাৰ। মোৰ পুখুৰী পানীটো ভাল আছে সেইকাৰণে একদম 7 আৰু 8 আছে। আৰু নেমু পানীটো সদায় তলত যায়, আপোনাৰ ওপৰত নাযায়। 7 আৰু 8 ওপৰত নেমু পানীটো নাযায়। নেমু পানীটো চাওক 3 আৰু 4 নেমু পানীটো পৰিছে। তো প্ৰত্যেক বস্তু আপোনাৰ pH লেভেলটো বেলেগ হয়। গাখীৰৰ pHটো বেলেগ হয়, আপোনাৰ কিছুমান ফ্ৰুটৰ pHটো বেলেগ আছে, আপোনাৰ তেজৰ pHটো বেলেগ হয়। তো প্ৰত্যেক বস্তুৰ pHটো বেলেগ থাকে। তো সেইখিনি আপোনালোকক মই এই চিটটোৱে যে সঁচাকৈ কাম কৰে না মিছাকৈ কাম কৰে, মই তাৰ ওপৰতে এটা টেষ্টিং কৰি আপোনালোকক দেখাই দিছোঁ যে চিটটোৱে কামটো ভালকৈ কৰে। তো সেইটোৰ ওপৰত মই আগতে টেষ্টিং কৰি থৈ দিছোঁ, মই জানি কেনে থৈ দিছোঁ। তথাপি মই আপোনালোকক আৰু এবাৰ দেখাই দিছোঁ আজি। তো এই পেপাৰটোৱে যে আপোনালোকক সত্য হিচাপে ৰিয়েল হিচাপত যে কাম কৰে নকৰে, তো সেইটোৱে আপোনালোকে গম পালে। আপোনালোকে নিজেতো টেষ্টিং কৰি চাব পাৰে আনি কিনে। এটা চিট আনি মেলি আপোনালোকে এইদৰে চাহ পানী, নেমু পানী, আপোনাৰ নিজৰ ঘৰৰ পুখুৰী পানী বা সেইটোৰে বৰষুণৰ পানীটো pHটো বেলেগ হয়। আপোনাৰ বৰষুণৰ পানীটো আপুনি চেক কৰিব। বৰষুণৰ পানীটো আপোনালোকক মই যিখিনি দেখাবলগীয়া আছিলে দেখাই দিলোঁ। মই যিখিনি জানিছিলোঁ তাৰ পাছতো আপোনালোকক মই এইখিনি আপোনালোকে জানক বুলি আপোনালোককো দেখাই দিছোঁ। যাতে যাতে মই ফিচাৰীটো অকলে দেখাইছিলোঁ, তথাপিও মই আজি আপোনালোকক দেখাই দিছোঁ 3টা বস্তু। তো আজিৰ ভিডিঅ'টো কেনেকুৱা পালে, ভিডিঅ'খিনি আপোনালোকে কেনেকুৱা পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু একদম ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, যাতে আগলৈ এইদৰে মই ভাল ভিডিঅ' আগবঢ়াই থাকিম।